বৈষ্ণবী ক্ষত্রিয় সমিতি জিন্দাবাদ, বৈষ্ণবী ক্ষত্রিয় সমিতি জিন্দাবাদ, জিন্দাবাদ। আমাৰ জোলাঘাটা শ্ৰী শ্ৰী কল্কি প্ৰভুৰ ক্ষেত্ৰত আমাৰ এই বৈতামাৰী ক্ষত্ৰিয় সমিতিৰ যিটো মানে ধৰ প্ৰথম দ্বিতীয় দিনৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীটো আমাৰ উখল মাখল পৰিৱেশ হৈ আছে আৰু এতিয়া আমাৰ শোভাযাত্ৰা ধৰক অন্তিম পৰ্যায়ত পাইছে। যে এই শোভাযাত্ৰাত আমাৰ এটত অঞ্চলৰ পুৰুষ মহিলাই সহযোগ আগবঢ়াইছে আৰু এই যিটো পৰিৱেশ, এই পৰিৱেশটো সঁচাকৈয়ে এটা উখল মাখল পৰিৱেশ বুলি মই বিবেচনা কৰোঁ। ব্যাধির পরে আমার যে পূর্বপুরুষ অশেষ কষ্ট করিয়ে এই সংগঠনটার জন্ম দিছিল। আর আমার বৈতামাৰী অঞ্চলত পাইছানগড় সমষ্টি বৈতামাৰী অঞ্চল, কিন্তু আমার একটা পরম্পরা আছে, যেতে 18টা শাখা আছে। আর শাখার নিয়ম অনুসারে প্রত্যেকখান গাঁওতে প্রত্যেকটা শাখাতে কর্ম অনুসারে আমার প্লেনশিট বানোয়া আছে যে কোনখান গ্রামত কোন বছর হব। এই হিসাবে প্রত্যেকখান গ্রামে এই অনুষ্ঠানটাকে আদরিয়া লয়, কোনো মানে স্বেচ্ছায় যে আমি জোর করে জাপি দিবা নালাগে। আর এটা একটা ইনকা মহামিলন, আমার উৎসবটার নামে মহামিলন দেওয়া হয়েছে। আর আমি অনুভব করুন যে এটা প্রকৃত অর্থত মহামিলন আমার বিভিন্ন গাঁৱৰ পৰা অপরঞ্চি আমার আশেপাশে থাকা গ্রাম মিলনের এতে শুভ পদার্পণ হয়। আমি এতে পুরুষ মহিলা আবাল বৃদ্ধ বনিতা সবে মিলিয়ে আমি আমোদ ফুর্তি আমার মনের ভাব আদান প্রদান, আমার কৃষ্টি সংস্কৃতি
চব এর ওপৰতে আমাৰ সমাজ ব্যৱস্থা গোটেইখিনি কথাতে সাঙুৰি আমি এই অনুষ্ঠানখন উদযাপন কৰি আহিছিলোঁ, কৰি আছোঁ। আৰু অনাগত দিনতো আমি এতিয়া এই ধাৰা অব্যাহত ৰখাৰ কাৰণে আমি অহৰহ চেষ্টা চলাই আছোঁ। আৰু আমাৰ উত্তৰ প্ৰদেশেও এই অনুষ্ঠানটা খুব আগুৱাই লৈ ৰৈছে, এইটোৱে আমাৰ শুভ লক্ষণ। সপ্তাহিতম সংখ্যক সত্ৰীয় সমিতিৰ এই বছৰ জলাখাতা গাঁৱত অনুষ্ঠিত হৈছে। আৰু সেই আজি ইমান এটা বিশাল শোভাযাত্ৰা লৈ ওচৰজাতীয় মানুহবিলাকক লৈ আমি এটা প্ৰদৰ্শন কৰি আহিলোঁ শোভাযাত্ৰা। এইখিনি আৰু আজি আমাৰ কাৰ্যসূচী এতিয়া 3 নম্বৰ কাৰ্যসূচী আছে। আৰু আমাৰ ইয়াৰ পিছত খানা লনা হ'ব, তাৰপিছত আপোনাৰ আমাৰ ইয়াত সভা, জনসাধাৰণ সভা অল বৈঠামাৰী ধৰি গোটেই সভাখন অনুষ্ঠিত কৰা হ'ব। এই সভাত আমাৰ বিভিন্ন ধৰণৰ বক্তা আহিব, তেওঁলোকে আমাৰ জাতিটোৰ বিষয়ে আমাৰ ৰাইজক অৱগত কৰাব আৰু আমি তাৰ পৰা কিছু কথা আমি জানিব পাৰিম। এইটো প্ৰতি বছৰে হৈয়ে থাকে এই 18খন গাঁৱত, প্ৰতি বছৰে হৈ থাকে। এইটো মাহৰ 26 আৰু 27 তাৰিখে 2 দিনীয়া কাৰ্যসূচীৰে এইটো অনুষ্ঠিত হৈ থাকে আৰু